নমস্কাৰ বন্ধুসকল। আজি খানা নাই, মোৰ প্ৰাঞ্জল হাতত আছিল, হেন্দে গৈছি। আজি যিহেতু মই ঘৰতে থাকিম, ঘৰত থকাৰ কাৰণে ধৰিছোঁ ঘৰত মিস্ত্ৰী লাগি আছে, মায়েও অকলাই নৰে, সেই গতিকে মই আছোঁ আজি। থাকিলে আজি কি দেখুৱাব পাৰোঁ আপোনালোকক। আৰু আজি সাপ্তাহিক বজাৰো আছে আমাৰ ইয়াতে, বজাৰত যাওঁ, বজাৰৰ পৰা আহি পেলাই অলপ মিস্ত্ৰীৰ লগতো লাগি দিওঁ, লাগি দি পেলাই আৰু অলপমান কাম আছে, আপোনালোকে ভিডিঅ'টো চালি গম পাবই। এই কিবা কানি আনব লগাও আছে, সেইখানিও আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিহেতু আজি ঘৰতে আছোঁ, সেনাহান ভিডিঅ' বিশেষ নাই, কিবা যদি বনাই পেলাই দেখুৱাব পাৰোঁ সেইটোও চেষ্টা কৰিম। আৰু আপোনালোকে যিমানখিনি মৰম দিছে, মৰমখিনি পাই পেলাইতো মোৰ ভালেই লাগিছে, কিন্তু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইবটো এতিয়া মোৰ 510টা হৈছে, আপোনালোকে অতি সোনকালে 1000 কৰি দিয়ক। ভিউটোতো বহুত আহি আছে, বহুত মানুহ চাই আছে, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। তে বলকচোন আমি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। মই গৈছিলোঁ আমাৰ যি সাপ্তাহিক বজাৰ হয়, বজাৰত গৈছিলোঁ, অলপমান বজাৰ কৰিব গ'লোঁ। যিহেতু ঘৰত লাগি আছে মিস্ত্ৰী খোৱাৰ কাৰণে অলপমান তৰকাৰী আনিলোঁ, লগত অলপমান ব্ৰইলাৰ মাংস লৈ আহিছোঁ। মই ঘৰ আহি পাই মাইক ক'লোঁ যে মাই তই মাংসখিনি বনাই দিবি। মায়ে কৈছে হ'ব দে মই বনাই দিম, অলপমান বেলেগকৈ বনাম। মই বোলো কিহেদি বনাবি? মায়ে কৈছে যি বাংনাই দি বনাম মই যে ব্ৰইলাৰ মাংসখিনি। মই ভাবিছোঁ আপোনালোকক সেইখানিকে দেখুৱাম, মায়ে কেনেকৈনো বনায় ব্ৰইলাৰ মাংসখিনি বাংনাই দি, তাকে দেখুৱাম আজি আপোনালোকক। ইফালে মায়ে যোগাৰ কৰি ল'লাক গোটেইখিনি, মই আপোনালোকক দেখাই দিওঁ। এখানি হৈছে বাংনা, বিলাহী, এখানি হৈছে ব্ৰইলাৰখিনি, ব্ৰইলাৰ মাংস, পিঁয়াজ আৰু আদা ৰহুন বটি লৈছে পটাত। প্ৰথমতে মায়ে দিব তেল, তেজপাত দিলোঁ, ইফালে দি দিলাক তেজপাত, তাৰপাছত পিঁয়াজ দিলোঁ, ইফালে দি দিলাক পিঁয়াজ, এতিয়া দিব আদা আৰু ৰহুন। আদা ৰহুন ভাজা হৈ গ'ল, এতিয়া মাংসখিনি দি দিওঁ। মাংসখিনি অলপ ভাজি লওঁ ভালদৰে, লৈ বেঙেনাখিনি দিম, দি অলপ ভাজিব লাগিব আৰু ভালকৈ দি দিওঁ। এই বাংনা দি দিলাক, ইফালে বাংনা, এই ভোলা বাংনা বুলি কৈ দিয়ক, ডাঙৰ ডাঙৰ বাংনা একদম, দীঘলটো নহয়। শাল বেঙেনা বুলি কয়। কি বেঙেনা? শাল বেঙেনা। হা? শাল বেঙেনা। শাল বেঙেনা? অঁ, মস্ত ডাঙৰ ডাঙৰ। অঁ, বেছি মাই নিমখ দি দিওঁ, দি দিলাক নিমখ। এতিয়া বেঙেনাখিনি ভাজা হ'ল, এতিয়া ৰং গুড়া অলপমান দি দিওঁ। ৰং গুড়া মানে হালধি। এইফালে মাংস বাংনা পূৰা ভাজি আছে, আৰু ইয়াতে কাটি থৈ দিছে বিলাহী আৰু এই কেপচিকাম। এতিয়া মাংসটো ভাজা হৈয়ে গ'ল, বিলাহী আৰু কেপচিকামটো দি দিওঁ। বিলাহী দি দিলাক, ইফালে বিলাহী, কেপচিকামটো দি দিওঁ। ভাজা গেছি ন প্ৰায়? হৈছে ভাজা, আৰু নাও ইমান সময়। মছলা পানীত গুলি থৈ দিছিল, অকণমান পানী দি গুলি ল'লোঁ, লৈ এতিয়া ইয়াতে ঢালি দিওঁ মাংসখিনি। এতিয়া লাৰি পেলাই অলপ পানী দিম। পানী দিব পৰা হৈছে দেই। হৈছে, অলপমান পানী দিম, মাংসখিনি সিজা অনুসৰি আলু দিম। ইফালে আঞ্জা পূৰা উতলি আছে, মায়ে পানী দিয়াৰ পিছত নুমাব পৰা হ'ব, আৰু অলপমান টাইম লাগিব। পানীখিনি শুহি যাব লাগিব, তাৰে পিছত নুমাই দিব বোলে। ভাত কিহেদি দিবি আজি মিস্ত্ৰীক? দালি, তৰকাৰী, পটল ভাজা, ভাত কেৰেলা ভাজা, মাংস। মিস্ত্ৰী নামলি আৰু দিয়াই কথা। দিয়াই কথা, বহুত কেইখন আঞ্জা। আঞ্জা আজি খাই মজা, আঞ্জাখন হৈ গ'ল, নুমাই দিওঁ। ইফালে আমাৰ হৈ গৈছে ব্ৰইলাৰ বাংনাই দি বনাইছিল মায়ে, আপোনালোকে চাব পাৰে। আঞ্জাখন কিন্তু বঢ়িয়া বনছি, একদম ধুনীয়া হৈছে।
এতিয়া খাই পেলাই মিস্ত্ৰী কয় কথা কেনে লাগছি। ইফালে মাৰি আছে আমাৰ মিস্ত্ৰী মছলা, এক কটা চেচ প্ৰথমখিনি। বালা কিমান দিছ? আৰু চিমেণ্ট আৰু শিল কিমান থাকব? শিল 10, পানী 3 বাল্টিং। পানীটো মাৰ্কা মাৰা নেকি? ইফালে মিস্ত্ৰী বহি আছে সন্মুখত। মিস্ত্ৰী 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 নাচই ইফালে এইগিলাখনত নাই বোলে তেওঁ। এইবিলাক বালাৰ ওপৰত শিল। এতিয়া মোৰ এটা কাম আছে আৰু কাম মানে মই যিটো ঘৰ বনাইছোঁ সেই ঘৰটোত মাজত এখন ৱাল হ'ব। ৱাল হ'লে তাতে এটা দৰ্জাৰ ফ্ৰেম লাগিব। আৰু আমাৰ ইয়াতে ফ্ৰেম সেনকৈ আছে, কিন্তু দামটো বহুত বেছি। সেই গতিকে মই বালিকুচিত ঠিক কৰিছিলোঁ, কথা পাতিছিলোঁ। কথা পাতোঁতে এতিয়া তাতে ফ্ৰেমটো আছে, বনবা দিছোঁ মই অলৰেডি। এতিয়া আনবা যাম, আৰু আনবা যাম আপোনালোকৰ এখন চিনাকি মুখৰ লগত। অবিনাশ ৰাকেশৰ ভিডিঅ'ত আহি থাকে, অবিনাশ দাস। এতিয়া তাক ফোন মাৰছোঁ মই, সি আহি পোৱা বুলি কৈছে। তে বলক আমি ফ্ৰেমটো লৈ আহোঁ। ফ্ৰেমটো দেখুৱাম মই আহোঁতে বাটত কেনাহেন ফ্ৰেম। আমি এতিয়া নিবা আহি আছোঁ ফ্ৰেম, যিহেতু মোক এটা ফ্ৰেম লগাই আছে। মই যিটো ঘৰ বনাই আছোঁ এই ঘৰটোৰ মাজৰ ৱালখন দিয়া নাই, সিপিনে এখন দৰ্জা হ'ব। দৰ্জা হ'লে দৰ্জাটো এতিয়া ফ্ৰেম নাই। ফ্ৰেম এটা বনবা দিছিলোঁ বালিকুচিত, তাকে অবিনাশক লগত লৈ পেলাই নিবা আহিছোঁ ফ্ৰেমটো। বাকী কি ক'বা তুমি? কি ক'ম, তুমি এটা নতুন চেনেল খুলিছা, মই আজি গম পালোঁ, মই গম পোৱা নাছিলোঁ। তাৰ কাৰণে বহুত শুভেচ্ছা দিলোঁ আৰু সেই আৰু। নিশ্চয় নিশ্চয়, অলপ চেষ্টা কৰিছোঁ। ঠিকে আছে। এতিয়া কি দেখুৱাব পাৰছোঁ আৰু আপোনালোকক সেইটো নাজানো, তথাপি যিখিনি পাৰছোঁ আৰু সেইখিনিকে দেখিছোঁ আপোনালোকে। ঠিকে আছে, হ'ব, ভৱিষ্যতে ভাল হ'ব। লৈ ল'লোঁ মই ফ্ৰেম, ওপৰত গাড়ীত বান্ধি দিছোঁ এইটো ফ্ৰেম। আৰু ইফালে বহি আছে অবিনাশ। ভাত খালা না? ভাত খালোঁ। কিহেদি খালা ভাত? মাংস, দালি, তৰকাৰী, পটল ভাজি। এই মাংসটো যি খালা, মাংসটো খাই কেনে লাগছে? ভাল লাগছে। মাংসটো কিহেদি বনোৱা গৈছে গম পাইছ না? নাই। এনে সোৱাদ লাগছি না আপোনাৰ? পুৰা সোৱাদ লাগছে। খাই পেলাই গম পোৱা নাই কিহেদি? বাংনাই দি বনোৱা গৈছিল। বাংনাটো গম পোৱা নাই, কেপচিকাম গম পাইছোঁ। পেপচিকামটো দিয়া গৈছে, বাংনাটো পুৰা গলি গৈছে না? এই খাই সোৱাদ লাগছি? সোৱাদ লাগছে। বঢ়িয়া। এইফালে খাই আছে আমাৰ মিস্ত্ৰীৰা, আৰু ইফালে খাই আছে আমাৰ মাই। এই হৈছে আপোনাৰ দিনত যে মায়ে বনাইছিল ব্ৰইলাৰৰ মাংস দি বাংনা, এনেকুৱা মজা লাগছি খাই পেলাই। দিনত মই অলপমান ব্যস্ত আছিলোঁ, সেই গতিকে মই মিস্ত্ৰী ইয়াতে ভাত খোৱাটো দেখাব নোৱাৰিলোঁ ভালকৈ আপোনালোকক। তথাপিও মই আহি পাইছিলোঁ, আহি পাই পেলাই সৰু চাই এটা ক্লিপ লৈছিলোঁ মিস্ত্ৰীৰ লগত, যিটো যোগালী কৰি থাকে, অৰ্থাৎ যোগাত দি থাকে। তেওঁ সুধিছিলোঁ যে খাই কেনে লাগছে, তেওঁ কৈছে একদম মজা লাগছে খাই পেলাই। তেওঁ কৈছে পানীলাও দি বনাওঁ বুলি, কিন্তু পানীলাও দি বনোৱা নাই, তেওঁ গমেই নাপালে খাই পেলাই যে কিহেদি বনাইছিল মাংসটো। তাৰপৰা মই ক'লোঁ যে ডাঙৰ যিহেতু বাংনা থাকে, সেই বাংনাই দি বনাইছিল। একদম মজা লাগছে খাই পেলাই, আপোনালোকো খাই চাবচোন। বঢ়িয়া লাগছে খাই পেলাই, একদম চুপাৰ। মই এতিয়াও খাই আছোঁ, আপোনালোকে চাব পাৰে। ভিডিঅ'টো চাই কেনে পালে এটা সুন্দৰ চাই কমেণ্ট কৰি জনাই দিব। আৰু মায়ে বনাইছিল আঞ্জাখন, ৰেচিপিটো কিমান ভালকৈ দেখুৱাব পাৰছোঁ মই সেইটো বাৰু মই ক'ব পাৰিব নহয়, আপোনালোকে চাই পেলাই ক'বচোন। আৰু আমাৰ মায়ে নাজনেও সেনেকৈ, মোৰো কেমেৰা চেমেৰাত সিমান এটা এক্সপাৰ্ট নহয় মই কেমেৰা ধৰাত। তথাপিও যেখানি পাৰছোঁ সেইখানিকে আপোনালোকক দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই পেলাই চেনেলটোও ছাবস্ক্ৰাইব কৰি দিয়ক, তেহে মোৰ উৎসাহটো বাঢ়ি যাব। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক সোনকালে একদম। 1000 হোৱাৰ পিছত মই বঢ়িয়া কৰি এটা খানাও পাতিম, সেই খানাটো কিন্তু মই একলাই পাতিম। আৰু প্ৰাঞ্জলহঁতটো থাকবই, আমাৰ ফুল টিমটো থাকবই। বৰ বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো ইমানতে অন্ত কৰোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।